বৰ্তমান মই ভাত মানে খিচিৰি বনাই আছোঁ। কলেজত ওলাই গৈ ফুল ৰেডি, চবকে ৰেডি হৈ গ'ল, এতিয়া যাব লাগে খালি। এইটো ফ্ৰেণ্ড বিশাল। Hey bro and sister and welcome back to my YouTube channel. আৰু এইটো মোৰ সেকেন্ড ব্লগ হয়, মানে মোৰ চেনেলৰ সেকেন্ড ব্লগ। তো মই যোনটো ফাৰ্ষ্ট ব্লগ দিছিলোঁ সেই ব্লগটো আপোনালোকে যথেষ্টখিনি মৰম দিছে, ভাল লাগিছে। মোৰ কাৰণে বৰ্তমান এইখিনি যথেষ্ট হয় আৰু বেছি ভিউজো অহা নাই, হ'লেও মোৰ কাৰণে হৈছে আৰু এনেকৈ লাহে লাহে আহিব। মই জানো আপোনালোকে যথেষ্টখিনি মৰম দিছে। আৰু আপোনালোকে যদি কোনোবাই চোৱা নাই মোৰ ফাৰ্ষ্ট ব্লগটো, তো এইটো ব্লগৰ মই ডেছক্ৰিপশ্যনত লিংকটো দি থ'ম, আপোনালোকে গৈ পেলাই তাৰপৰা চাব পাৰিব। আৰু আজি এতিয়া মই খোৱা বোৱা দিছোঁ, এতিয়া টাইম হ'ল 8টা বাজি গৈছে। খোৱাৰ পৰা উঠিলোঁ আৰু ক্লাছ আছে মোৰ 2টাৰ পৰা। আৰু এতিয়া বৰ্তমান বনাইছোঁ চাহ। খোৱা বোৱা ফাৰ্ষ্ট চাহটো খাই লওঁ। এতিয়া চাহটো বনি আছে, বনাই আছে বিৰাজে। ফাৰ্ষ্ট চাহটো খাই লওঁ, তাৰপিছত পাছৰ গেছৰ খিচিৰি হৈ লাহে লাহে গৈ থাকিব। ফাৰ্ষ্ট চাহটোকে খাই লওঁ। আৰু আজি নগাঁৱলৈ ঘূৰিবলৈ লগা আছে জেগা মানে, যিহেতু ইয়াৰ ঘৰ হয় দুলীয়াজান, তিনিচুকীয়া হয়। তো ইয়াকো কিছুমান জেগা দেখুৱাম, আপোনালোকে দেখুৱাম। মোৰ নগাঁৱৰে হয় আৰু আপোনালোকে জানেই মোক কৈছোঁ লগত চালে ল'ব আপোনালোকে। আৰু এতিয়া অকণমান চাহটো খাওঁ, তথা আপোনালোকে লগ পাইছোঁ। আজি দিনটো কি হয় নাজানো, কিন্তু ব্লগটো ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছোঁ ৰুমৰ পৰাই। আৰু শেষলৈকে ব্লগটো চাই হওক, গম পাই থাকিব কি হৈ থাকে। তো আমাৰ চাহ খাই হৈ গ'ল আৰু এতিয়া টাইমটো 11:30 বাজিলে। তো আমি ফাৰ্ষ্ট গাটো ধুই লওঁ, গা চা ধুই পেলাই ভাত পানী বনাই খাই পেলাই কলেজ যাম আৰু। তো গাইজ বৰ্তমান মই ভাত মানে খিচিৰি বনাই আছোঁ। তো ভাত বনাওঁ আজি, মানে টাইম কমি আহিল। এতিয়া বৰ্তমান প্ৰায় 1টা বাজিব হ'ল, 2টা ক্লাছ আছে, গতিকে মানে পটককৈ খিচিৰিটোকে বহাই দিলোঁ আৰু এতিয়া খিচিৰি প্ৰায় হৈ গ'ল। চাওক খিচিৰি হৈ গ'ল, গেছটো অফ কৰি দিলোঁ। তো খিচিৰি হৈ গ'ল। তো গাইজ ফাইনেলি ওলাই গৈ ৰেডি। একচুৱেলি মই কলেজত ড্ৰেছটো পৰহি পাইছোঁ, তো কালি ফাৰ্ষ্ট পিন্ধি গৈছোঁ আৰু আজি ছেকেণ্ড। তো কেনেকুৱা লাগিছে মোক দেখি কলেজত ড্ৰেছটো কমেণ্ট কৰি তলত জনাব, চাই ল'ম কেনেকুৱা লাগিছে। আৰু এতিয়া কলেজত ওলাই গৈ ফুল ৰেডি, চবকে ৰেডি হৈ গ'ল, এতিয়া যাব লাগে খালি। আৰু 2টা ক্লাছ আছে, ইয়াত হ'ল 1:45 আছে, কিমানে আছে আৰামছে পাই যামগৈ। তো লগ পাইছোঁ ডাইৰেক্ট কলেজত। তো গাইজ কলেজলৈ প্ৰায় দেৰি হৈছে, তোমালোকে জল্দি আহিবলগীয়া হৈছে, উপায় নাই। ভিডিঅ' চাই থাকক। মই কলেজত পাই আপোনালোকে দেখুৱাই আছোঁ, ডাইৰেক্ট কলেজৰ ফ্ৰণ্টটো দেখুৱাম, গেটৰ মুখৰ পৰা দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। তো আমি পাই গ'লো বৰ্তমান কলেজ। তো আমি ফাইনেলি ক্লাছ আহি পাই গ'লোঁ আৰু ছাৰে ক্লাছ আৰম্ভ কৰিব আৰু। চ' গাইজ বৰ্তমান ক্লাছ হৈ আছে, এতিয়া ছাৰ মানে ওলাই গৈছে, ব্ৰেক দিছে। তো এতিয়া বৰ্তমান বহি আছোঁ। এইটো ফ্ৰেণ্ড বিশাল, বোলো বিৰাজ ইয়াকো দেখি থাকে, মোৰ থাকেই লগত। অলপ ক্লাছৰ পৰা ওলাই আহিছিলোঁ, মানে অলপ বাথৰুম কৰিব লাগিছিলে, তো ওলাই আহিছিলোঁ। ভাবিলোঁ ব্লগটো অলপ কৰোঁ, মানে মানুহ দেখিলে ভাল নালাগেতো। তো এতিয়াই কৰিছোঁ আমি। তো আপোনালোকে চাই কেনেকুৱা আছে মই নাজানো বাৰু ব্লগটো, মানে মই এটা ব্লগ দিম, অনলি কলেজৰে দিম। এটা ব্লগ দিম মানে মই কলেজৰ ব্লগ হ'ব, হয়তো অকল চিম্পুল কলেজ ব্লগ হ'ব। গোটেই মই মানে গোটেই কলেজখনে দেখুৱাম, মই বেলেগ বস্তু নেদেখাওঁ। কিন্তু আজি মানে কি হ'ল, মই ৰুমৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিলোঁ ন, আধাৰ মই হেৰি সোমাই গ'ল, ফটো সোমাই গ'ল, আধাৰ ক্লিপ সোমাই গ'ল। তো এদিন মই এক্সট্ৰাই কৰিম ভালদৰে, তেতিয়া মই ভাল আপোনালোকে দেখুৱাই আছোঁ। তো আজি চাই থাকক ভিডিঅ'টো শেষলৈকে। চ' গাইজ আমাৰ ক্লাছ শেষ হৈ গ'ল, 8টা বাজিল বৰ্তমান। আৰু এতিয়া মই মানে ৰুমলৈ যাব লাগিছিল, কিন্তু ৰুমলৈ এতিয়া আহিব পৰা নাই। তো একচুৱেলি মোৰ দাদাক লগ কৰিব লাগিব, এতিয়া কাম এটা আছে তাৰ লগত। দাদাক লগ কৰি লওঁ, তাৰপিছত ৰুমত যাম, বুলি গৈ পেলাই লগ পাই আছোঁ। মানে ক্লাছ শেষ হ'ল, 8টা বাজিলতো, এনেই ক্লাছ 9টালৈকে হয়। এতিয়া 8টা বাজিল ক্লাছ আমাৰ। আমি আহি পালোহি বৰ্তমান নগাঁও দৰ্শন কলেজ। মই অকণ বাহিৰ পৰা দেখুৱাই দিছোঁ। দৰ্শন স্কুল হয়, দৰ্শন স্কুল।
অকণমান জাষ্ট দেখুৱাই দিছোঁ মই এদিন দিনত আহিলে ভালদৰে দেখুৱাই দিম তো এতিয়া ৰাতি হৈ গ'ল ন এদিন দিনত আহিম ভালদৰে দেখুৱাই আছোঁ তো গাইজ মানে মই কলেজ পাছত দেৰি হ'ল বজাৰ চজাৰ কৰি পেলাই তো আহিলোঁ লগৰটোৰ ৰুমত হেল্ল' বিশাল নমস্কাৰ মানে এই পিজিত আছে তো মানে কি গীটাৰখন লৈ আহিছে ভাইটো অকণ বজাই চাওঁ মইতো কোম্পানী মাছ নহয় ন মই বানপানী উঠি মাছ হয় এতিয়া মই বজাম পাৰিলে নোৱাৰিলে বুজাই দিয়া আৰু ন চ' গাইজ ফাইনেলি এতিয়া ৰুম আহি আমি পাই গ'লোহি মানে কি হ'ল কেছটো আহোঁতে বজাৰ চজাৰ অলপ কৰিব লগা হ'ল বজাৰ নাছিলে বজাৰ চজাৰ চব কৰি পেলাই লগৰ এটা আছিলে পিজিত তাৰ ওপৰত সোমাব লগা হ'ল কি ক'লে সোমাই যায় বুলি তো সোমাই পেলাই তাৰ পৰা সোমালোঁ গীটাৰখন অলপ বজালোঁ আপোনালোকক দেখুৱাইছোঁ বাৰু আৰু এতিয়া আমি বজাৰ কৰি লৈ আহিছোঁ আৰু বোলোতো আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ তো আহোঁতে আমি মাংস লৈ আহিছোঁ তো এইটো বনাবৰ কাৰণে ৰেডি হৈ আছে আমি আলু পিচ কাটি ল'ম চব ৰেডি যদি আজি ভিডিঅ' চাই আপোনালোকে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব তো আজিলৈ বাই 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 বাই